আজি আছিল আমাৰ এনিভাৰ্চাৰী আৰু আমি ভালদৰে পালন কৰিলোঁ। প্ৰথমে গৈছিলোঁ এয়া মন্দিৰ আৰু অকণমান দেখুৱাইছোঁ আপোনালোকক। মই যিহেতু মাহঁতৰ ঘৰতে আছোঁ। এয়া হৈছে শিৱ মন্দিৰ হাফুৰৰ আৰু হাজবেণ্ডো গৈছিল। হাজবেণ্ডে আৰু একো ভিডিঅ'ত আহিব ভাল নাপায়, সেইকাৰণে আৰু ঘৰত আহিয়ে দেখিলোঁ বৌ আৰু মায়ে পূৰা কামত লাগি গ'ল। এয়া বনাই আছে গাখীৰ পিঠা, দুয়োজনে মিলি বনাই আছে আৰু গাখীৰ পিঠাৰ ভিডিঅ' আপোনালোকে যদি চাব বিচাৰে মোৰ আগত দিয়া আছে, আপোনালোকে যাই চেকআউট কৰি ল'ব কেনেকৈ বনায়। আৰু ইপিনে মোক দিছে ডিউটি মাছ আৰু মাংস ধোৱা ডিউটিটো মোক দিছে। মাছ আৰু মাংস হাজবেণ্ডে কিনি আনিছে আৰু লগতে গাহৰি মাংস আনিছিলে। গাহৰি মাংসটো বেলেগকৈ সিহঁতে বনাইছে। তো এতিয়া মই ছাগলী মাংস বনাই আছোঁ। ছাগলী মাংস আৰু খৰিতে বনাইছোঁ। আৰু এতিয়া বহুত টাইম ধৰি মই মোৰ মামাজনীক লোৱা নাছিলোঁ। চ' তাই মোক দেখি পেলাই আৰু কাৰো কোলাত নাথাকে, মোৰ তাতে আহে। তো তাইক অকণমান ল'লোঁ। আৰু এতিয়া আহিল চেলিব্ৰেশ্যন টাইম। মানে গধূলি সময়ত হাজবেণ্ডে মোৰ কাৰণে কেকো আনিছিলে আৰু কিবাকিবি আইটেম আছিলে। মানে মই নামঘৰতো শৰাই আগবঢ়াইছিলোঁ, পায়সো বনাইছিলোঁ, কিন্তু মই ইমানখিনি উঠাবই নোৱাৰিলোঁ ভিডিঅ'ত, এইখিনিয়ে থাকিল। তো গধূলি সময়ত এনেকৈ পৰিয়ালৰ লগতে আৰু এইবাৰ বেছি ভাল লাগিছে কাৰণ মাহঁতৰ ঘৰত এইবাৰ ফাৰ্ষ্ট টাইম মই চেলিব্ৰেশ্যন কৰিছোঁ মোৰ বিয়াৰ বছৰ। তো এইখিনিয়ে আৰু আজি ইমানেই আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। সৰু সৰু মুহূৰ্তবোৰ এনেকৈ সাঁচি ৰাখিব পাই মই বহুত বেছি সুখী হওঁ, সেইকাৰণে এনেকৈ সাঁচি ৰাখিছোঁ বাৰু। আজিলৈ বাই বাই।